আজি মই নৰসিংহ পাতৰ বৰা বনাবলৈ ওলাইছোঁ। তাৰ কাৰণে আমাক লাগিব বেসন, চুজি, এয়া হ'ল ময়দা, অকণমান বেকিং দিছোঁ আৰু ইয়াতে অকণমান আদা নহৰু জলকীয়াৰ পেষ্ট দি দিছোঁ। এতিয়া ইয়াতে অকণমান ৰেড চিলি পাউডাৰ স্লাইড আৰু অকণমান মিট মছলা দি লৈছোঁ, বা চিকেন মছলা থাকিলেও দিব পাৰি অলপমান টেষ্টটোৰ কাৰণে। তাৰ পাছত ইয়াতে দিম অকণমান জিৰা গুড়ি, বেছি নহয় অকণমান। এতিয়া ইয়াত হালধি গুড়ি আৰু সোৱাদ অনুসাৰে নিমখ। গোটেইখিনি বস্তুটোৰ কোৱান্টিটিখিনি নিজৰ মতে দিলে হ'ল। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া এইখিনি মিক্স কৰি ল'লোঁ। এয়া আমি কাষত নৰসিংহ পাত এনেকৈ সৰু সৰুকৈ কাটি পেলাই, গোটেইখিনি আমি গুড়া নকৰোঁ বা মিক্সিটো নামাৰোঁ, এনেকৈ কৰি বৰাকেইটা বনাম। তাৰ কাৰণে আমি পানীত ভিজাই থৈ দিছোঁ ধুই পেলাই। এতিয়া আমি এইখিনি পানী মিক্স কৰিম আৰু লাহে লাহে মিলাই যাম। এটা বেটাৰ তৈয়াৰ কৰিম ইয়াৰ কাৰণে, আৰু বেটাৰটো 10-15 মিনিটৰ কাৰণে ৰেষ্ট কৰিব দিব লাগিব, তেতিয়া আমাৰ ধুনীয়া হ'ব বস্তুখিনি। ধুনীয়াকৈ বেটাৰখিনি মিক্স কৰি লৈ ল'ম। নিমখটোৰ কোৱান্টিটিটো এবাৰ টেষ্ট কৰি চাই ল'ব। এনেকৈ আমি ধুনীয়াকৈ বেটাৰখিনি ফেটি ল'লোঁ। তাৰপাছত 10-15 মিনিটৰ কাৰণে আমি ৰেষ্ট কৰিব লাগিব। আধা ঘণ্টাও দিব পাৰে যদি টাইম আছে। 10-15 মিনিট হৈ গ'ল। এতিয়া এইখিনি বস্তু অকণমান ফেটি লৈছোঁ। এতিয়া এইখিনি বস্তু পাত এটা এনেকৈ ভিজাইছোঁ। এনেকৈ লৈছোঁ। এতিয়া এইখিনি বস্তু তেলত লুটিয়াই দিছোঁ। এইটো অকণমান ক্ৰিস্পি হোৱালৈকে ভাজিব লাগিব আৰু খাব লাগিব যাতে জ্বলি নাযায়। এইটো ভাজা হৈ গ'ল। এতিয়া অকণমান লাষ্ট সময়ত অকণমান জুইটো বাঢ়াই দি পেলাই ভাজি লৈছোঁ। এতিয়া আমাৰ এইটো ৰেডি হৈ গ'ল। ফাৰ্ষ্টটো এনেকৈ আমি 2-3টা পাত ইয়াতে দি লৈছিলোঁ। বেটাৰটো জিকাই থৈছিলোঁ অলপ সময়ৰ কাৰণে। 2-3টা একেলগে ভাজি লৈছোঁ আৰু অকণমান কুৰকুৰীয়া আৰু অকণমান কালাৰ হোৱালৈকে ভাজি ল'ম। ফুড কালাৰ দিলে অকণমান কালাৰ বেলেগ হয়, কিন্তু ফুড কালাৰ ইউজ কৰা নাই ইয়াতে। আপোনালোকে এবাৰ বনাই চাবচোন এনেকৈ, আৰু কেনেকুৱা পায় ক'ব। এনেদৰে আমি গোটেইখিনি ৰেডি কৰি লৈছোঁ ভাজি। এয়া চাওকচোন, ধুনীয়া কুৰকুৰীয়া হৈছে। এনেদৰে আপোনালোকে বনাই চাব, কেনেকুৱা লাগে জনাব। আৰু মোৰ চেনেলটো যিহেতু নতুনকৈ মই আৰম্ভ কৰিছোঁ, সেইকাৰণে কেনেকুৱা কৰিব লাগে ভিডিঅ'বোৰ মই ভালকৈ নাজানো, তথাপিতো ট্ৰাই কৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি বিচাৰে আপোনালোকে নতুন নতুন ভিডিঅ' মই ইয়ালৈকে আনি থাকিম। ধন্যবাদ।